নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই অল কৰি ল'ব নাপাহৰিব, যাতে ইয়াৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাই থাকে। গোৱালপাৰাত প্ৰচলিত কৃষি উৰ্বৰতাৰ প্ৰতীকস্বৰূপ উৎসৱটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হুদুম পূজা। আহোমসকলে মেডাম মেফি উৎসৱটো বছৰৰ কোন দিনা উদযাপন কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 31 জানুৱাৰীত। দৰঙী সংস্কৃতিত কোনো গোপনীয় অনুষ্ঠানত ভকতসকলে গোৱা গীতক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব চিয়া গীত। ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব বাণ ৰজাই। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ মণিকৰ্ণেশ্বৰ মন্দিৰটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, ৰাজেশ্বৰ সিংহই। প্ৰাচীন অসমৰ ভাস্কৰ্য শিল্পৰ উৎকৃষ্ট নিদৰ্শনস্বৰূপ মদন কামদেৱৰ দেৱালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, বাইহাটা চাৰিআলি। বৈষ্ণৱ সংস্কৃতিৰ আন এক পীঠস্থান ফুলনি থান ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, লখিমপুৰৰ নাৰায়ণপুৰত। বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, ধনুবিদ্যা। অলিম্পিক খেল কেইবছৰৰ মূৰত পতা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, 4 বছৰৰ অন্তত। আধুনিক অলিম্পিকৰ পিতৃ কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, বেৰন পিয়েৰ ড কুবাৰ্টিন। প্ৰথম এছিয়ান গেমছ কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ উদ্বোধন কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, নতুন দিল্লীত 1951 চনৰ 4 মাৰ্চত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ উদ্বোধন কৰিছিল ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত আৰু কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, ইংলেণ্ডত 1975 চনত। আধুনিক হকীৰ জন্মদাতা কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, এজেলৱেক মেক। হকী খেলৰ জন্মস্থান ক'ত? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, ভাৰত। পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠীটো কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী। প্ৰাচীন কালত অসমলৈ অহা 3টা জনগোষ্ঠীৰ তলৰ কোনটো নহয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, দ্ৰাবিড় ভাষাগোষ্ঠী। অসমৰ জনজাতীয়সকল মূলত কি প্ৰজাতিৰ লোক? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, মংগোলীয় প্ৰজাতিৰ। অসমীয়া ভাষালৈ উল্লেখযোগ্য বৰঙণি যোগোৱা ভাষাটো কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, বড়ো। অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, আৰ্য গোষ্ঠীৰ। প্ৰাচীন আৰ্য ভাষাৰ 2টা উদাহৰণ হ'ল অপশ্যন এ, বৈদিক ভাষা আৰু সংস্কৃত ভাষা।
অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, তিব্বত বৰ্মী। আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, আশোকৰ শিলালিপিত। আশোকৰ শিলালিপিত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়। অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, চৰ্যাপদত। চৰ্যাপদত অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি পোৱা যায়। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।